মছজিদৰ লাউড স্পীকাৰ বন্ধ হ'ব লাগে। তোৰ বাপৰ দম আছে নি যে মছজিদত লাউড স্পীকাৰ বন্ধ কৰিবলৈ? সেইটো সিদ্ধান্ত চৰকাৰে কৰিব পাৰিব, সুপ্ৰিম কোৰ্টে কৰিব পাৰিব। তই কোন কেবি কোৱা? ঐ দীপাংকৰ নাথ, ঐ সুধীৰ ভাই, তোৰ বেলেগ কাম নাই নি? হ্যাঁ, তই দুদিনৰ মূৰে মূৰে কিবা না কিবা এটা বিতৰ্ক কৰিয়ে থাক। হ্যাঁ, তোৰ যদি কাম নাই তোক মই ভাল বুদ্ধি দিম। তই কাম কৰ, তই এটা চেলুন খুলি পিনি মনৰ চুলি কাট। তই তো চুলি কাটিব নোৱাৰিবি কাৰণ তোৰ এক্সপিৰিয়েঞ্চ নাই। তই কাম কৰ, প্ৰথমতে মানুহৰ বাল কাট। বাল কাটি পিনি এক্সপিৰিয়েঞ্চটো কৰিলা, তাৰপিছত চুলি কাটিবি। সুধীৰ ভাই, তোৰ বেলেগ কাম নাই? দুদিনৰ মূৰে মূৰে আহি পিনি মোৰ মতা মানুহ বাল কাটিব নোৱাৰি। তই কাম কৰ, মনৰ বাল কাট। তোৰ বেলেগ কাম নাই? সুধীৰ ভাই, দুদিনৰ মূৰে মূৰে লাগি থাক। এই দুদিনমান আগত লাগি থাকিলি কাৰ মাইকী একেলা মেখেলা পিন্ধি আছে নাই, কাৰ মাইকী একেলা পেটিকোট পিন্ধি আছে নাই, সেইবিলাকে পকৰত লাগি তই এতিয়া ধৰ্মীয় বিভাগত চেলুন খোল। লাজ নথকা মানুহ। দুদিনমান আগত কি বিতৰ্ক কৰিলি? কাৰ মাইকীয়ে হিন্দুৰ লগাইছে নাই, কোন মিয়াৰ মাইকীয়ে পেটিকোট পিন্ধিছে নাই, কোন মিয়াই কেলা লুঙ্গি পিন্ধিছে নাই, কোন মিয়াৰ মাইকীয়ে কেলা জাঙ্গিয়া পিন্ধিছে নাই, সেইবিলাক বিতৰ্ক কৰি মিয়াৰ পকৰত লাগি ভাইৰাল হ'ব নোৱাৰিলি। এতিয়া লাগি গৈছে আজানৰ পকৰত। সব বাল ছিংগি তই একদম আদি কাটি দিলি। সুধীৰ ভাই, তোক পালে এক কাম কৰিম। কি কৰিম দীপাংকৰ নাথ? তোক পালে মই কি কৰিম জানানে? তোক পালে মই চুত্ৰা বাটা লগাম, বুজিছ না? তোৰ চুত্ৰা বাটা আগফালে লগাম, পাছফালে লগাম। তোৰ বেলেগ কাম নাই। হ্যাঁ সুধীৰ ভাই, তোৰ বাপেকৰ দম আছে না আজান বন্ধ কৰিবলৈ মছজিদৰ পৰা? সেইটো সিদ্ধান্ত চৰকাৰে ল'ব পাৰিব আৰু সুপ্ৰিম কোৰ্টে ল'ব পাৰিব। তই কোন? তোৰ বাপেৰে পাৰিব নি আজান বন্ধ কৰিবলৈ মছজিদৰ পৰা? হ্যাঁ সুধীৰ ভাই, তোৰ বেলেগ কাম নাই? তোৰ মানে ভাল বুদ্ধি এটা লগাইছ। হ্যাঁ, দুদিনের মূরে কেলা ভিতর কেটা করবি, পুলিশে কানত ধরি সুসুরাই কেলা তুই জেলত ভরাব, আকৌ 3 মাহ পিছত ওলাই আহিবি, আহি পিনি কেলা আরামত কেলা আকৌ ভিতর কেটা করবি। মানে কামনি করে খাবলৈ অকাত নাই, মানে বুদ্ধি এটা লগাইছ, মানে জেলত বহি আরামত খাব পার। সুধীর ভাই, তোলা ভাঙদরকে করে কেলা পাছফালে লগাম তেতিয়া কেলা গম পাবি। চুত্ৰা বাটা অসমীয়াত কি কয় বুজিছ নে? এই ভাঙদরকে করে চুত্ৰা বাটা বুলি কয়। তোৰ পকৰত মই চুত্ৰা বাটা লগাম। তই কেলা চৰকাৰক আহ্বান কৰ। তই নিৰপেক্ষ আহ্বান কৰা নাই। তই অকল কৈছে মছজিদত লাউড স্পীকাৰ বন্ধ হ'ব লাগে আৰু গীৰ্জাঘৰত হ'ব লাগে। তই মন্দিৰৰ কথাটো উল্লেখ কৰা নাই, কাৰণ মন্দিৰতো ঘণ্টি বজাই, লাউড স্পীকাৰ বজাই, সেইটো কেলে কোৱা নাই? তই নিৰপেক্ষ দেখাইছ নি? হ্যাঁ, তই দুইটা ধৰ্মক টাৰ্গেট কৰি কথা কৈছ। সুধীৰ ভাই, তই কাম কৰিবি, চেলুন খুলি তোৰ মানে ভালো নাকাটে, তোৰ অভ্যাস নাই। তই ঠিকছে এক মাহ মানে কাম কৰ, ভাল চাই বিহাৰী মানুহ এটা বিচাৰিবি নাই, কোনে ভালকে চুলি কাটিব পাৰে। কেঁচি এটা যদি কিনিবলৈ অকাত নাই, মোৰ ইয়াত আহিবি, মই ভালকে দামী এটা কেঁচি কিনি দিম। কেঁচি কিনি দিয়াৰ পিছত প্ৰথমতে মানুহৰ বালটো কাটিবি, বালটো পিছত লুঙ্গিবি। সুধীৰ ভাই, তোৰ বেলেগ কাম নাই। তই কেলা ধৰ্ম নিৰপেক্ষ দেখাবলৈ আহিছ। সুধীৰ ভাই, কেপি খাই লিভাৰ কেলা কলিজা বরবাদ করে দিলি।